Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোকক সকলোকে মুনমি ব্লগছৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আপোনালোকে চাগে ভাবিছে যে হাজি কাছি একদম ৰেডি হৈ লৈছো আজি কতনো যাম। সো আমাৰ ওচৰতে নৱগ্ৰহ মহাযজ্ঞ চলি আছে আৰু এতিয়া মা আৰু মই তালৈকে যাবলৈ ওলাইছো। সো ভাবিছো আপোনালোককো দেখাম যজ্ঞখন। সো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু শেষলৈকে ভিডিওটো চাই থাকিব। So guys, এতিয়া একদম ৰেডি হৈ লৈছো, গামুচা লৈ লৈছো। So বলক গৈ থাকো। So guys, আমি এতিয়া খুস্কাৰি গৈ আছো আৰু বেছি দূৰ নাই, অকমান দুখোজমান গলে যজ্ঞখন পাম আমি। আৰু এইবোৰ যে দেখিছে আমাৰ আগফালে মানুহবোৰ, তেওঁলোকেও যজ্ঞলৈকে গৈ আছে। So বলক গৈ থাকো। আৰু এতিয়া আমি আহি যজ্ঞৰ কাষ পালোহিয়ে আৰু এয়া দেখিছে বহুতখিনি ভক্তৰ সমাগম হৈছে যজ্ঞলৈ। আৰু এই যজ্ঞখন আচলতে আমাৰ উদালবাকৰা স্থিত যোগশ্ৰী নগৰ, য'ত দুৰ্গা পূজাৰ মই এটা ভিডিঅ' দিছিলোঁ, তাতেই যজ্ঞখনো পতা হয়। আৰু এইবাৰ যজ্ঞৰ ৰূপালী জয়ন্তী বৰ্ষ পতা হৈছে। বলক ভিতৰলৈকে যাওঁ আৰু চাকি ধূপ লগাওঁ, আপোনালোককো দেখাই আছোঁ, চাই থাকিব। আৰু এতিয়া ইয়াতে আমি চেণ্ডেলবোৰ খুলি ল'লোঁ আৰু এয়া হৈছে আমাৰ যোগশ্ৰী নগৰ ৰাজহুৱা নামঘৰৰ মূল দুৱাৰ। আৰু এইবাৰ আচলতে মূল দুৱাৰৰ ওচৰৰ ষাঁড় গৰু দুটা নতুনকৈ স্থাপন কৰা হৈছে, এয়া দেখিছে। বলক এতিয়া ভিতৰলৈকে যাওঁ। আৰু এয়া হৈছে যজ্ঞ কুণ্ড আৰু এইখিনি হৈছে মূৰ্তি, আপোনালোকক দেখাম বাৰু। প্ৰথমতে আমি চাকি ধূপ লগাই লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু গাইজ, চাকি জ্বলোৱা ঠাইত বৰ্তমান বহুতখিনি ভিৰ হৈছে, সেইবাবে আমি এটা জেগা উলিয়াই ল'লোঁ আৰু এইফালে এতিয়া মায়ে চাকিখিনি লগাই দিছে আৰু ময়ো এইফালে চাকি ধূপ লগাই ল'লোঁ। আৰু সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে বছৰটি ভালে কুশলে পাৰ হয় আৰু সকলোৱে যাতে নিৰোগী হৈ থাকে, তাকে নৱগ্ৰহ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইফালে এয়া হৈছে যজ্ঞৰ কুণ্ড আৰু কিছু সময় পিছতে ইয়াতে পূজা আৰম্ভ হ'ব, যজ্ঞ পূজা। আৰু এতিয়া আমি মেইন মূৰ্তি য'ত থৈছে সেই মন্দিৰটো দৰ্শন কৰোঁগৈ বলক। আৰু এইফালে দেখিছে আমাৰ স্থানীয় আয়তীসকলে নাম প্ৰসংগ কৰি আছে, আপোনালোকক নাম প্ৰসংগও দেখাম। প্ৰথমতে আমি মূল মন্দিৰত সেৱা কৰি লওঁ। আৰু এয়া হৈছে যজ্ঞৰ মূল মণ্ডপ আৰু ইয়াতে আপোনাৰ 9টা গ্ৰহৰ মূৰ্তি ৰখা হৈছে। মূলতে সূৰ্য দেৱতাক ৰখা হৈছে আৰু তেওঁৰ চাৰিওকাষে 9টা গ্ৰহৰ মূৰ্তি, যেনে ৰাহু, কেতু, শুক্ৰ, বুধ, মংগল, বৃহস্পতি, শনি আদি সকলোবোৰ দেৱতাৰ মূৰ্তি ৰখা হৈছে। আৰু এইফালে ময়ো ফুট আৰু নিৰ্মালি লৈ ল'লোঁ আৰু এয়াই হৈছে মূল মণ্ডপৰ পৰিৱেশ। গাইজ, মূল মণ্ডপত দৰ্শন কৰি এতিয়া আমি আয়তীসকলৰ নাম প্ৰসংগৰ মাজলৈ আহিছোঁ। ভাবিছোঁ আপোনালোকক অকণমান নাম প্ৰসংগ দেখাওঁ, চাই থাকক। গাইজ, এইফালে আমাৰ যজ্ঞৰ পূজাও আৰম্ভ হৈ গ'ল, পুৰোহিতসকল বহিছে পূজা কৰিবৰ বাবে। আপোনালোকক বলক অলপমান পূজাখন দেখাম। গাইজ, পূজাখন আপোনালোকক দেখালোঁ আৰু ভিতৰত এতিয়া যজ্ঞ চলি আছে আৰু মা মই অকণমান বাহিৰলৈকে আহিছোঁ বহিবৰ বাবে।
আৰু গাইজ এইফালে আমাৰ এতিয়া সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা দেৱো আহি পাইছেহি আৰু যিহেতু আমাৰ যজ্ঞখন বৰ্তমান শেষ হ'ল আৰু এতিয়া আমাৰ আহুতি প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব আৰু সেইবাবে এতিয়া আহুতিৰ বাবে যোজা কৰা হৈছে চ' আপোনালোকে চাই থাকক আৰু গাইজ এইফালে আমাৰ এতিয়া পূৰ্ণ আহুতি আৰম্ভ হৈ গ'ল আৰু ইয়াৰে পুৰোহিত এজনে আপোনাৰ নাৰিকল এটা ৰঙা কাপোৰেৰে মেৰিয়াই ঘট হিচাপে ব্যৱহাৰ কৰি এনেদৰে মন্দিৰৰ চাৰিওফালৰ প্ৰাংগণত এনেদৰে ঘূৰিছে जानी जानी हाँ तपानी जन्मं करो त्रितानी शा स्वामी स्वामी नवापर हम हो कदापि नम परि আৰু এইফালে এতিয়া পূৰ্ণ আহুতি শেষ হ'ল আৰু এতিয়া পুষ্পাঞ্জলি দি আছে চ' আমি এতিয়া পুষ্পাঞ্জলিটো লৈ লওঁ আৰু এতিয়া আমি সকলোৱে পুষ্পাঞ্জলি লৈ ল'লোঁ আৰু এতিয়া আটায়ে আমি ভোগ গ্ৰহণ কৰিবলৈ যাওঁ চ' আপোনালোকে চাই থাকক চ' গাইজ আমি এতিয়া ভোগ খাই আহিলোঁ আৰু এতিয়া আমি ঘৰত যাম ভোগ খোৱা আচলতে মোৰ ভিডিঅ' কৰা নহ'ল চ' গাইজ এতিয়া আমি পূজা চাই ঘৰ আহি পাম আৰু আমাৰ এয়া ৰাস্তাটো উঠি আছোঁ চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগতে কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই